ডিফু হিলছ মেডিকেল কলেজৰ প্ৰসংগক লৈ দিছপুৰত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং সহিত টিম কাৰ্বি আংলং পৰ্যালোচনা সভা। ডিলাই এলেকাৰ ৩৬-৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা সহ্য কৰিব নোৱাৰি ওলাই আহিল কেছে। হাতে হাতে প্লে কাৰ্ড ফেষ্টুন লৈ কেন্দ্ৰীয় চৰকাৰৰ বিপক্ষে প্ৰতিবাদত নামি ৰাজপথত ৰুলে ধান বৰশী জাল পেলাই দখাৱৈ মাৰিলে মাছ। অসমত নকল নোটৰ ব্যাপক প্ৰচলন। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত আৰক্ষীয়ে ২,২৩,০০০ নকল নোটসহ আটক ৪ ব্যক্তিক। লগতে উদ্ধাৰ এটা 7.65 পিষ্টল। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। দিছপুৰ সচিবালয় কক্ষত আজি অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং সহিত টিম কাৰ্বি আংলঙৰ মাজত ডিফু হিলছ মেডিকেল কলেজৰ প্ৰসংগক লৈ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। প্ৰসংগ ডিফু হিলছ মেডিকেল কলেজ। যোৱা ২ মে'ত হিলছ মেডিকেল কলেজ প্ৰসংগক লৈ কাৰ্বি আংলঙৰ ডিফুত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নিমৈমান মেডিকেল কলেজ বিল্ডিং পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতি বুজ লোৱাৰ পিছতে সাংবাদিকৰে হোৱা মত বিনিময় মন্ত্ৰী শৰ্মাই অহা ২০২০ চনৰ নতুন শিক্ষাবৰ্ষৰ পৰা কলেজখন আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু সেই পৰিদৰ্শন কালতে টিম কাৰ্বি আংলঙৰ ফালৰ পৰা মেডিকেল কলেজখনৰ চৌহদত ফুলৰ বাগিচা গঢ়ি তোলাৰ প্ৰস্তাৱ দিয়া হৈছিল মন্ত্ৰীগৰাকীক। তাৰ পিছত এইসমূহ যাৱতীয় প্ৰসংগক লৈ দিছপুৰ সচিবালয় কক্ষত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এক পৰ্যালোচনা সভা। সভাত টিম কাৰ্বি আংলঙৰ নেতা ৰংহাঙকে ধৰি নৱনিৰ্বাচিত সাংসদ হৰেণ সিং বে প্ৰমুখ MSC সকল উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলঙৰ মাজেৰে পাৰ হোৱা ৩৬-৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কাৰ্বি ছাত্ৰ সন্থাই ৰুলে ধান। মহিলা পুৰুষে মিলি মাছ মৰাই মাৰিলে, বৰশী বোৱাই বালে, পিছে মাছ লৈ কোনোৱে নেপালে। মাছ মৰাৰ মাজে মাজে কিন্তু বহু দূৰলৈকে চলি থাকিল কেন্দ্ৰীয় চৰকাৰৰ বিপক্ষে তীব্ৰ প্ৰতিবাদ তথা হুংকাৰ। চাওঁহক আমাৰ এই প্ৰতিবেদন। এয়া চাওক, ধান ৰুৱাই ৰুইছে, বৰশীৰে মাছ মাৰিছে, জাল পেলাইছে, চালনীও বাইছে মাছ। পিছে এয়া কোনো পুখুৰী বা জান নহয়, নদীও নহয়, ৰাইজে মাছ মাৰিছে, ধান ৰুইছে ৩৬-৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত। ডিলাই এলেকাৰ ১৪ মাইল জোৰা এই পথটিত ৰাস্তাৰ নামত কেৱল বিৰাট বিৰাট খালডোং। মণিপুৰ নাগালেণ্ডৰ জীৱনৰেখা স্বৰূপ এই অৱৰ্ণনীয় অৱস্থাৰে নিতৌ তেল পৰিবাহী ট্ৰাককে ধৰি খাদ্য সামগ্ৰী তথা যাত্ৰীবাহী বাছ চলে। দিনে গাড়ী চকা লাগি ধৰে বোকাময় খালত। পথটোৰে ভয়াৱহ দুৰ্ঘটনা প্ৰায় সুলভ। কিমান নিৰীহ যাত্ৰীৰ প্ৰাণহানি হ'ল। এই অৱস্থাত আৰু সহ্য নহ'ল কাৰ্বি ছাত্ৰ সন্থাৰ। গুড ৰোড ছেফ লাইফ লিখা প্লে কাৰ্ড ফেষ্টুন হাতে হাতে লৈ ওলাই আহিল ৰাজপথত। हम लोग यहाँ नेशनल हाईवे 36 पे हैं। यहाँ का रोड कंडीशन आप लोग देख लीजिए, इतना ख़राब है कि लगभग करीबन 1 साल से यहाँ पे ख़राब रोड की वजह से बहुत सारा पेशेंट अपनी दम तोड़ चुका है। और जितना जल्दी हो सके इस रोड को अगर कंस्ट्रक्ट नहीं किया तो आने वाले कल में इस रोड कंडीशन की वजह से बहुत सारा प्रॉब्लम हो सकते हैं। तो इसलिए द कार्बी स्टूडेंट एसोसिएशन की तरफ से हम सर नितिन गडकरी जी को यही अनुरोध करता हूँ कि आप जल्द से जल्द आपकी सरकार नेशनल हाईवे 36 और नेशनल हाईवे 39 का मरम्मत कीजिए। अगर सही समय पर ये नेशनल हाईवे 36 और 39 का मरम्मत नहीं करने से यहाँ पे जितना स्टेट जुड़ा हुआ है जैसे कि नागालैंड, मणिपुर, उन सब का भी बहुत सारा बुरी तरह से इफ़ेक्टिव होगा। यहाँ पे कार्बी आंगलोंग के अंदर में जो नेशनल हाईवे 36 और 39 का जो हालत है आप लोगों को भी पता होगा कि इतना ख़राब हालत है कि 1 घंटे की रास्ता में कम से कम हम लोग 3-2 घंटे लग जाते। तो हम लोग का पेशेंट को यहाँ से लेने के लिए डिपू तक 108 बुलाने से भी 108 जितना स्पीड चलना है वो
खराब रास्ते की वजह से इतना जल्दी नहीं चल पाता और रास्ते में ही पेशेंट अपनी दम तोड़ देता है। तो बहुत सारा इशू है ये रोड की खराब की वजह से। तो हम लोग की तरफ से यही अनुरोध है सरकार से कि जल्द से जल्द आपकी सरकार कुछ कीजिए ये नेशनल हाईवे 36 और 39 को, नहीं तो यहाँ पे आने वाले कल में हम लोग का जो ये एक लाइफ लाइन है 36 और 39, अगर ये लाइफ लाइन पूरी तरह से ख़राब हो गया तो हम लोगों को बहुत असुविधा होगा। तो नामिल केन्द्ৰৰ বিপক্ষে তীব্ৰ প্ৰতিবাদত কাৰ্বি ছাত্ৰ নেতা থানসিং টিমুঙে সংবাদ মাধ্যমৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথৰ দায়িত্বত থকা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক অনুৰোধ জনাই কয় যে মানুহৰ জীৱন ৰক্ষাৰ বাবে অতি শীঘ্ৰে ৩৬-৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ তথা মেৰামতি কৰিব লাগে। অন্যথা অনাগত দিনবোৰত কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বত ইয়াতকৈ অধিক ভয়াৱহ প্ৰতিবাদ তথা আন্দোলন হ'ব। कैमरा पर्सन स्टेफान टर्नर रिपोर्ट काट न्यूज। অসমত নকল নোটৰ ব্যাপক প্ৰচলন অব্যাহত। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত আৰক্ষীৰ হাতত আটক 2,23,000 নকল নোটসহ 4 ব্যক্তিৰ লগতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে 7.65 পিষ্টল এটা। জব্দকৃত নকল নোটৰ ভিতৰত 500 টকা আৰু 2,000 টকা। ইয়াৰে 26খন 500 টকা নোট আৰু 2,000 টকাৰ 105খন। আটকধীন লোককেইজনৰ নাম ক্ৰমে জ্ঞান বাহাদুৰ লামা বয়স 31, নিখিল টেৰাং বয়স 19, ফাইজুল ইছলাম বয়স 41 আৰু জয়ন্ত সিং বয়স 37 বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। পাহাৰীয়া জিলা খেৰণিত নকল নোটসহ 4জন আটক হোৱা ঘটনাই কাৰ্বি আংলং জিলাৰ লগতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে বিশেষ সূত্ৰৰ পম খেদি খেৰণি আৰক্ষী আৰু শিখ ৰেজিমেণ্টে চলাই যুটীয়া অভিযান। এই যুটীয়া অভিযানত প্ৰথমে খেৰণি থানাৰ অন্তৰ্গত ঠেচৰ ৰংহাং গাঁৱত জ্ঞান বাহাদুৰ লামা আৰু নিখিল টেৰাঙক নকল নোটসহ আটক কৰে। তাৰ পিছত লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত দবকা ফাইজুল ইছলাম আৰু হুজাইৰ পৰা জয়ন্ত সিঙক আটক কৰে আৰক্ষীৰ দলটোৱে। এইটো বহু দিনৰ পৰাই এটা গোপনীয় সংবাদ পাই থকা হৈছিলে যে খেৰণি আৰু হুজাইৰ বিভিন্ন প্ৰান্তত বা আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ বিভিন্ন এনেকুৱা এটা চোৰাং নোটৰ সৰবৰাহ চলি আছে। এই চোৰাংচোৱা সূত্ৰটোৰ পৰা সংবাদ পাই আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ সহযোগত আৰু যাৱতীয় নিৰ্দেশত আৰ্মি আৰু খেৰণি থানাৰ আৰক্ষী বিষয়াই কালি মাইল কিলো ৰংহাং বস্তিত অপাৰেশ্যন চলাই জ্ঞান বাহাদুৰ লামা আৰু নিখিল টেৰাং নামৰ দুজনক কাৰ্যত কৰে আৰু তেওঁলোকৰ পৰা 2,000 টকীয়া সন্দেহযুক্ত FICN 100খন অৰ্থাৎ 2 লাখ টকা আৰু এটা 7.65 পিষ্টল আৰু 3 ৰাউণ্ড সজীৱ গুলি উদ্ধাৰ কৰা হয়। তেওঁলোকৰ পৰিচয় পৰা এইকেইটা উদ্ধাৰ কৰি তেওঁলোকক সোধপোছ কৰাৰ পিছত তেওঁলোকে আৰু কেইজনমানক কথা কোৱাৰ পিছত দবকাৰ পৰা ফিৰোজ ইছলাম তেওঁৰ পৰা 500 টকীয়া মানে ছাছপেক্টেড FICN 226খন আৰু 2,000 টকীয়া 5খন FICN তেওঁৰ পৰা উদ্ধাৰ কৰা হয়। আৰু তেওঁলোকৰ লগতে জড়িত থকা জয়ন্ত সিং নামৰ এজনকো কাৰ্যত কৰা হয়। তেওঁলোকৰ দবকাৰ পৰা এজন আৰু এজন পমখেদি গোপনসূত্ৰ পমখেদি হুজাইৰ পৰা। উল্লেখ্য যে জাল নোট সৰবৰাহ কৰাৰ অভিযোগত আটক 4জনক হামৰেন জেল হাজতলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে। এইদৰে দেখা গৈছে জাল নোটৰ এটা বিশাল নেটৱৰ্ক বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ অবৈধভাৱে ব্যৱসায় চলাই আহিছে আৰু এয়া অনাগত দিনৰ বাবে নিশ্চয় এক অশনি সংকেত ৰাজ্যবাসীৰ বাবে। খেৰণিৰ পৰা বিৰেনিংহি ৰিপৰ্ট কাট নিউজ। হামৰেন বন সংমণ্ডলৰ অধীনত অবৈধ বালিশিল কয়লা আৰু কাঠ বহিৰাজ্য তথা জিলালৈ প্ৰেৰণ কৰা কাৰ্য আজি নতুন কথা নহয়। পশ্চিম কাৰ্বি আংলঙৰ ভিন্ন বনাঞ্চল এলেকাৰ পৰা প্ৰতিদিনে বহিৰাজ্য তথা জিলালৈ ওলাই যায় প্ৰায় শিলগুটি বালি ভৰ্তি প্ৰায় 25-30খন ট্ৰাক।
এইসমূহ ট্ৰাক ওলাই যায় টুমপ্ৰেং স্থিত বিট অফিচৰ নাকৰ আগেদি চৰকাৰে দৃষ্টি আকৰ্ষণ কৰি ইয়াৰ আগতে বহুবাৰ সংবাদ পৰিৱেশন কৰা হৈছে যদি আজি কুপতি চকুমুদা কুলি ভাও আছে কাৰ্বি আংলং জিলা পৰিষদ চৰকাৰ জানিব পৰা মতে ডংকামকাম বনাঞ্চলিকৰ অধীনত থকা টুমপ্ৰেং বনবিট অফিচৰ সন্মুখত থকা চেকেটৰ তলদি নিত সৰকি যোৱা শিলবালি তথা কাঠ ভৰ্তি ট্ৰাক এটা চালান কাটি 2-3বাৰ বোজা কঢ়িয়াই লৈ যায় ব্যৱসায়ীসকলে নিয়ম মতে এটা ট্ৰাকে 5 CM বোজা নিব লাগে যদিও একেবাৰে 12 CMলৈকে ভৰাই লৈ যায় এইসমূহ সামগ্ৰী অৰ্থাৎ চৰকাৰীভাৱে বান্ধি দিয়া ওজনতকৈ দুগুণ বেছি আনহাতে এনেদৰে অতিৰিক্ত বোজা কঢ়িয়াই দেখিও নিবুকা চামনৰ দৰে চাই থাকিবলৈ বাধ্য চেকগেটৰ কৰ্মীসকল আৰু এইসমূহ কামত ভিতৰুৱাকৈ বন বিষয়াৰে গোপন বুজাবুজিৰ অভিযোগ তুলিছে স্থানীয় একাংশ সচেতন মহলে উল্লেখ্য যে হামৰেন সংমণ্ডল আৰু ডংকামকাম বনাঞ্চলিক অধীনত থকা টুমপ্ৰেং বিট অফিচত ফৰেষ্টাৰ গ্ৰেড 1 চৰকাৰী নিয়ম মতে একোটা বিট অফিচত 2 বছৰৰ দায়িত্ব নিৰ্বাহ কৰি নিয়ম মতে চৰকাৰী নিয়ম ভংগ কৰি একোটা ফৰেষ্টাৰ একে 5 পৰা 6 বছৰলৈকে দায়িত্ব নিৰ্বাহ কৰাৰ অভিযোগো উঠিছে সঞ্জয় তকবি বকৰিয়া সময় হৈছে এডিশ্যন বাণিজ্যিক বিৰতিৰ Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099-579-88008 or 0789-6169-021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলাৰ ডিফু চহৰলৈ মূল প্ৰৱেশ পথত কাৰ্বি বীৰংগনা ৰংফাৰ্পি ৰংবে প্ৰতিমূৰ্তি আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰি আহিছে প্ৰত্যক্ষ কৰিছে মুক্ত পৰিৱেশত থাকিও নিমজ আৰু চকচকীয়া আৰু লগত থকা সৰু ফুলনি বাৰীখন সদায় পৰিপাটি আৰু ভিন্ন ৰঙী ফুলেৰে জকমকাই থাকে ইয়াৰ আঁৰৰ কথা জানিবলৈ চাওঁহক আমাৰ এই প্ৰতিবেদন হয় এইদৰে ভিন্ন ৰঙী ফুলেৰে জকমকাই থকা সৰু ফুলনি বাৰীৰ সৈতে থকা কাৰ্বি বীৰংগনা ৰংফাৰ্পি ৰংবে প্ৰতিমূৰ্তি আপোনালোকে সদায় প্ৰত্যক্ষ কৰি আহিছে আপোনালোকে হয়তো ভাবিছে এয়ানো কি ক'ব লগা কথা হ'ল ক'ব লগা এইবাবেই যে এই চাফাই কাৰ্য চৰকাৰৰ কোনো চতুৰ্থ বৰ্গৰ বেতনভোগী কৰ্মচাৰীয়ে নকৰে এই কাৰ্য কৰে নিজৰ জাতিৰ ইতিহাস আৰু ইতিহাসৰ সৈতে জড়িত বীৰ বীৰংগনাৰ প্ৰতি অতিশয় শ্ৰদ্ধা তথা ভক্তি থকা এগৰাকী মহান ব্যক্তিয়ে এই মহান ব্যক্তি আন কোনো নহয় তেওঁ হৈছে কাৰ্বি নেশ্যনেল এছেম্বলি সভাপতি দৰসিং তেৰাং আৰু তেওঁৰ সংগঠনটোৰ সদস্যববীয়াসকল বীৰংগনাৰ লগতে বীৰংগনাৰ লগত থকা প্ৰতিমূৰ্তিবিলাক চাফ চিকুণ কৰাকে ধৰি লগত থকা ফুলনি বাৰীত ভিন্ন ৰকমৰ ফুল লগাই জকমকাই ৰাখে বিগত 2015 চনৰ পৰা পুৱা 5 বজা হ'লেই তেওঁলোকে এই কামত লাগে তেওঁলোকে কাম কৰি আহিছে কেৱল মনৰ তাগিদাত বিনা লাভালাভৰ অবিহনে কেমেৰা পাৰ্চন ষ্টেফান টাৰ্ণৰ ৰিপৰ্ট কাট নিউজ
পশ্চিম কাৰ্বি আংলঙৰ ডংকা মকামত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনা দুখন বাইকৰ মুখামুখি হোৱাৰ সংঘৰ্ষৰ ফলত ঘটে এই ভয়াৱহ ঘটনাত থিতাতে নিহত হয় চন্দ্ৰ সিং টিমুং নামৰ বয়স 46 নামৰ বাইক আৰোহী ডংকা মকামৰ পৰা আৰু কেকাং গড়কাপ্তানি পথত ঘটে এই দুৰ্ঘটনা দুপৰীয়া ল'ৰা ছোৱালী স্কুল ছুটিৰ সময় হোৱাত আনিবলৈ গ'লে স্কুল অভিমুখে গৈ আছিল চন্দ্ৰ টিমুং ৰংপি গাঁৱৰ নিবাসী প্ৰয়াত বৰসিং টিমুঙৰ পুত্ৰ চন্দ্ৰ টিমুঙৰ ডিস্কভাৰ বাইক নং AS09D 3282 দুচকীয়া বাহনত সন্মুখৰ ঢালৰ পৰা অহা AS01L 3830 নম্বৰ হিৰো হণ্ডা বাইকখনে পচন্দ জোৰে খুন্দিয়াই দিয়ে ফলত ডিস্কভাৰ বাইক আৰোহী চন্দ্ৰ টিমুং থিতাতে নিহত হয় হিৰো হণ্ডা আৰোহী দুজনকো গুৰুতৰভাৱে আহত অৱস্থাত নি ডংকামকাম স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰিবলৈ নিয়ে যদিও আঘাত গুৰুত্ব হোৱাত সম্পত্তি হোজাইলৈ প্ৰেৰণ কৰা বুলি বাতৰি পোৱা গৈছে আনহাতে এই ঘটনাৰ খবৰ পোৱা মাত্ৰে ডংকামকাম আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ডংকামকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ